হেল্ল' ফ্ৰেণ্ড, মই হিতেশ আপোনালোকৰ মাজলৈ এটা ধুনীয়া গোপন নতুন টিপছ লৈ আহিছোঁ। এই টিপছটোৰ নাম হ'ল ফেক কল। এই ফেক কলৰ সহায়েৰে আপোনালোকে যিকোনো নম্বৰলৈ, মোবাইল নম্বৰলৈ কল কৰি প্ৰয়োগ কৰিব পাৰিব। কল কৰি অতি সুন্দৰ এটা টিপছ। এই টিপছৰ মাধ্যমেৰে মানুহৰ মাজত ৰং নম্বৰৰ কথা ক'ব পাৰিব, লগতে বন্ধু বান্ধৱীৰ মাজত কল কৰি বহুতো মজা ল'ব পাৰিব। আৰু আপোনালোকৰ ওচৰলৈ মোৰ বিশেষ অনুৰোধ, বেয়া কামত ব্যৱহাৰ নকৰিব। তেতিয়াহ'লে মই ফেক কল কেনেকৈ কৰিব লাগে ভিডিঅ'টোৰ মাধ্যমেৰে বুজাই দি আছোঁ। ফাৰ্ষ্ট কাম, প্লে ষ্টৰত গৈ ডাউনলোড কৰিব লাগিব। প্লে ষ্টৰত যাই মাৰিবা ফেক কল। এইটো আহি গৈছে। ফাৰ্ষ্ট ষ্টেপটো এইটো আপোনালোকে কি কৰিব, ডাউনলোড কৰিব লাগিব, ইনষ্টল কৰিব লাগিব। ইনষ্টল ফাৰ্ষ্ট কাম। তাৰপিছত গতিকে মই ইনষ্টল কৰা নাই, মোৰ আছে অলৰেডি। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি অ'পেন কৰিব। মই দেখুৱাই আছোঁ মই ভিডিঅ'টো কেনেকৈ কৰিব আপোনালোকে কলটো। এইটো ফেক কল। এইটো ফেক কল, ফেক SMS হিষ্টৰী। এই ফেক কল যদি আপোনালোকে কৰে, তেনেহ'লে প্ৰাইভেট এটা নাম্বাৰ আছে। প্ৰাইভেট নাম্বাৰ যেতিয়া ধৰক আপোনাৰ নাম্বাৰ চিম্পল মই বুজাই আছোঁ, মোৰ নম্বৰৰে 9126251946। এইটো মোৰ প্ৰাইভেট নাম্বাৰ। এইটো কল টাইমটো ছেভ কৰি ল'ব পাৰে তেওঁলোকে। টাইম মই দিলোঁ, অ'কে কৰিলোঁ। 2:55 PM মই দিলোঁ। এতিয়া আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে ভিভ', বহুত আছে মোবাইল। এতিয়া কোন মোবাইলত কৰিব এইটো চাব পাৰে। আপোনালোকে চইচ কৰি আপোনালোকে ছেভ কৰিব পাৰিব। তাৰপিছত বেক কৰিলোঁ। আপোনালোকে এড ভইচ, মানে আপোনালোকে ভইচ পঠাব পাৰে। তাৰপিছত মোৰ ছেটিঙত আপোনালোকে যাব পাৰে। মোৰ ছেটিঙত যাই ভাইব্ৰেশ্যন দিব পাৰে। তাৰপিছত ৰিংটং কৰিব পাৰে, ৰিংটং দিব পাৰে। আপোনালোকৰ যি ইচ্ছা টক টাইমত দিব পাৰে। নম্বৰ মই কল কৰি দেখুৱাই আছোঁ। মোৰ নম্বৰটো কিমান হ'ল, 9126251946। আপোনালোকে চাব, এটা কল কৰি আছোঁ মই। চাইছে আপোনালোকে কল হৈ আছে। মই এইটো অফ কৰি দিলোঁ। এইটো কলটো মই কি কৰিলোঁ, অফ কৰি দিলোঁ। এতিয়া আপোনালোকে SMS কৰিব পাৰে। SMS কৰিলে কাক আপোনালোকে SMS কৰিব সেইটোহে চাব লাগিব। SMS কৰিব লাগিব, কাক আপোনালোকে SMS কৰিব, কাৰ নম্বৰত। ধৰা এক্সাম্পল আপোনালোকে দিব পাৰে কিবা তোমাৰ ফ্ৰেণ্ডৰ নাম দি মানে ওলাব লাগিব, আৰু নাম্বাৰটো দিব লাগিব, মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত টাইমটো দিব লাগিব, কেইটাত কৰিছা, তাৰপিছত কি মেছেজ ব্যৱহাৰ কৰিছা, কি কৰা, কি কৰ, এইটো আপোনালোকে দিব পাৰে। এতিয়া চেণ্ড মেছেজ কৰিলে আহি যাব, গতিকে টেনশ্যন নাই। তাৰপিছত আছে এড হিষ্টৰীত আছে কিমান কল কৰিছিলোঁ, এইটো নাম্বাৰ ওলাব। আপোনালোকে কাকো কিবা কি নাম্বাৰ কৈছে এইটো চব ওলাব। গতিকে যদি মোৰ বিভিন্ন আপোনালোকৰ ওচৰত ভাল লাগে, তেতিয়াহ'লে
মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু টিলিঙাটো বজাই দিব।